15 বছৰীয়া এগৰাকী কিহuri সন্মুখত দুটাকৈ কঠিন পৰীক্ষা এটা সমাজত নিজকে প্ৰতিষ্ঠা কৰা আৰু আনটো জিয়াই থকাৰ প্ৰচণ্ড মানসিকতাটি যথেষ্ট আত্মবিশ্বাসেৰে দুইটা পৰীক্ষাৰ্থে অৱতীৰ্ণ হ'বলৈ সাজু হৈছিল কিহuri গৰাকী কিন্তু তাতেই লাগিল কেনা মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম গীত গাই সদায় হাঁহি থকা এগৰাকী কিহuri নাম সংঘমিত্ৰা ভগৱতী শিৱসাগৰৰ ধুলিয়াপাৰ অঞ্চলৰ নিবাসী দয়াল ভগৱতী আৰু নমী ভগৱতীৰ জ্যেষ্ঠ কন্যা সংঘমিত্ৰা সংঘমিত্ৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী কিন্তু নিৰ্মমভাৱে আজি তাই দুৰাৰোগ্য ৰোগত আক্ৰান্ত ব্লাড কেঞ্চাৰত আক্ৰান্ত সংঘমিত্ৰা দুৰাৰোগ্য ৰোগকো আওকাণ কৰি সংঘমিত্ৰা অৱতীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অহা 26 মাৰ্চৰ পৰা মুম্বাইৰ টাটা মেমৰিয়েল হস্পিটালত চিকিৎসা আৰম্ভ হ'ব সংঘমিত্ৰাৰ কিন্তু তাতেই লাগিল কেনা কাৰণ নলবাৰীৰ সামাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হোৱা প্ৰশ্নকাকত বিতৰণৰ খেলিমেলিৰ বাবেই হাইস্কুল শিক্ষান্ত পৰীক্ষা নিৰ্ধাৰিত সময়তকৈ 26 মাৰ্চলৈ পিছুৱাবলগীয়া হ'ল সেয়ে এতিয়া বিপদত পৰিছে এইগৰাকী কিহuri কোনটোক এৰিব কোনটোক ধৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাৰ আশা বাদ দিব নে 26 মাৰ্চত চিকিৎসকে নিৰ্ধাৰণ কৰা সময়ত দুৰাৰোগ্য ব্যাধিৰ বাবে মুম্বাইলৈ ৰাওনা হ'ব এইগৰাকী কিহuri হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাছ কৰাটো মোৰ জীৱনৰ এটা আশা আছিল কিন্তু যেহেতু আমাৰ পৰীক্ষাটো নলবাৰীত হোৱা কাণ্ডৰ কাৰণে পিছুৱাই দিয়া হ'ল 26 তাৰিখলৈ আৰু মোৰ শাৰীৰিক চিকিৎসাৰ তাৰিখটো সেই 24 তাৰিখতে মানে 24 তাৰিখে পৰিছে আৰু মই এতিয়া চিন্তাত পৰিছোঁ যে মই পৰীক্ষা দিম নে মোৰ শাৰীৰিক চিকিৎসা কৰাম জীৱন যুদ্ধত যুঁজি থাকিও সদা হাস্যমুখীয়া সংঘমিত্ৰাই এতিয়াও আশা বাদ দিয়া নাই কিজানি তাইৰ বাবে সেৱাই অলপ হ'লেও চিন্তা কৰে একেদৰে বিমূৰত পৰিছে পিতৃ মাতৃ দৰিদ্ৰ এই পৰিয়ালটোৱে ঘৰৰ মাটি বন্ধকত দি নিজৰ সাধ্য অনুসৰি চিকিৎসা কৰাবলৈ সাজু হৈছে সুদূৰ মুম্বাই 3 মাহৰ মূৰে যদি চেকআপটো নকৰো তেতিয়াহলে হেফেলেও দিগদাৰ হৈ যায় কাৰণ এদিনত মানে লেট হৈ গলে দৰব খোৱা দেৰি হৈ গলে বহুত সেল মৰি যায় সহায় মানে মাটিও বিক্ৰী কৰিলো বহুত আৰু দোকান এখন আছিল সেইখনো বিক্ৰী কৰিছো এটা ঘৰৰ ভেটিটোহে আৰু সংঘমিত্ৰাৰ পৰিয়ালে এতিয়া বিচাৰিছে চৰকাৰৰ লগতে অসমবাসী ৰাইজৰ সহায় আৰু মৰম সুদক্ষ খেলুৱৈ সুকণ্ঠী মেধাৱী সংঘমিত্ৰাই যাতে এতিয়া হাঁহি হাঁহি জিনিব পাৰে জীৱন সফলতাৰে উত্তীৰ্ণ হ'ব পাৰে জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাত কেমেৰা পাৰ্চন ৰূপজ্যোতিৰ সৈতে atanu বৰা নিউজ লাইভ শিৱসাগৰ